জীৱনত মই সেইজনীক সপোন কৰি লৈছিলোঁ, যিজনীয়ে কেতিয়াও মোক সপোন বুলি ভবাই নাছিল। প্ৰেম সেইজনীৰ লগতে হৈছিল, যাৰ পৰা প্ৰতাৰণাৰ বাহিৰে মই আনকো নাপালোঁ। বিশ্বাসো সেইজনীক কৰিছিলোঁ, যিজনে আমাতো বিশ্বাসী হোৱা অভিনয় কৰিছিল। কিছুমান সময় বহুত কথা শিকাই যায়, আচলতে ক'লে নহ'ব। সমস্যা বহুত জীৱনত, তথাপি সকলোৰে যুঁজি আছোঁ আজিও। ৰাতি টোপনি নাহে বেছি মনৰ কথা চিন্তা কৰোঁতে। কি কৰিম, পাৰিম জানো? কেনেকৈ শান্তি পাম? এইবোৰ কথা ভাবোঁতে ৰাতিটো পাৰ হৈ যায় মোৰ। কেতিয়াবা ভাবোঁ মই জীয়াই থাকিম নে নাথাকিম। কেতিয়াবা নিজৰ ওপৰত আশা হেৰুৱাই যায়। কি কৰিবা, ঈশ্বৰে আমাক এনেকৈ কৈছে। বিশ্বাস অবিশ্বাস একো ধৰিব নোৱাৰিলোঁ তোমাৰ ওপৰত। না, তুমি নোৱাৰিবা। আচলতে প্ৰেম ভালপোৱা জোৰ কৰি অনা বস্তু নহয়। মই এনেকৈ থাকিম, তুমিও ঘৰ ঠাইত গুচি যাবা।